নমস্কাৰ সকলোকে এই হালধি পানীখিনি লৈ পেলাই স্বাগতম জনাইছোঁ। আপোনালোকে কিছু সময়ৰ আগতে দেখিছে ভিডিঅ'টো মই কৰাৰ আগতেই বহুত ভাইৰেল ভিডিঅ' আপোনালোকে দেখি আছে। ফেচবুক হওক চবতে হওক ভৰ্তি হৈ আছে। সকলোৱে এই ভিডিঅ' কৰিছে, ড্ৰামত কৰিছে, গ্লাছত কৰিছে, বিভিন্ন এটা সৌন্দৰ্য এটা দেখিবলৈ বৰ ধুনীয়া লগা এটা বস্তু। কিন্তু মই এই অভাজনে এইটো এতিয়া দেৰিকৈ কৰিবলগীয়া হ'ল বুলি ভাবিছে আপোনালোকে। নহয়, আমি আগতেই কৰিছোঁ, কাৰণ আমাৰ নৱমমান শ্ৰেণীৰ পাঠ্যপুথিত দ্বিতীয় অধ্যায়তে এই বিষয়ে সুন্দৰকৈ লেখা আছে। কিয় হয়, কেনেকৈ হয়, সুন্দৰকৈ লেখা আছে। এটা চাওকচোন এই ভিডিঅ' ক্লিপটোত কি কৈছে। आंतरिक इस प्रक्रिया अभी आप एक सोशल मीडिया पर ट्रेंड देख रहे हो, लोग हल्दी को पानी में मिलाकर जादू देख रहे हैं। ये जितने भी जादू देख रहे हैं सबके घर बर्बाद होने वाले हैं। कोई ना कोई इनके घर का खत्म होने वाला है, ये बर्बाद होने वाला है, क्योंकि यह कोई কি দেখিলে ভিডিঅ' ক্লিপটোত। তাৰমানে এই হালধিখিনি ইয়াত দি দিলোঁ যে মই এই যে প্ৰক্ৰিয়াটো ঘটিলে মানে মোৰ আত্মা চাৰিওফালে আছে। আত্মা আহি গৈছে, আত্মা আহিছে, কিবা পৰমাত্মা আহিছে, ভূত পেট পিশা চব আহি গৈছে। এই হালধিখিনি ইয়াত দিয়াৰ লগে তন্ত্ৰ মন্ত্ৰ মাতক বা নামাতক মোৰ তাৰমানে নিজস্ব ভাল পোৱা ব্যক্তি এজন, মোৰ ক'বা আত্মীয় স্বজন এজন কাৰোবাৰ তাৰমানে বিপদ হ'বই খাটাং। চাওক সেই মানুহজনে কি কৈ আছে, শুনকচোন ভালকৈ কি কৈ আছে তেওঁলোকে। এই এনেকুৱা ধৰণৰ অকৰ্মণ্য অপদাৰ্থ মানুহবিলাকৰ কাৰণেই আজিৰ তাৰিখত নৱপ্ৰজন্মৰ মাজত এই যে কুসংস্কাৰ অন্ধবিশ্বাসবিলাক আঁতৰ হ'ব পৰা নাই। আজি আমি আগুৱাই যাব পৰা নাই। আজি ইমান জনসংখ্যাৰ ভাৰতবৰ্ষৰ এখন দেশ, নোবেল বঁটা আবেল বঁটা আমি বিভিন্ন ক্ষেত্ৰত নোপোৱাৰ মূল কাৰণ হৈছে এই মানসিকতা। এইজন বেছি তান্ত্ৰিক হ'লেও বেলেগ আছিলে। এই ব্যক্তিজন যিজন ব্যক্তিয়ে ব্যাখ্যা কৰি আছে সুন্দৰভাৱে, তেওঁ তান্ত্ৰিক কিবা এটা হ'লেও বেলেগ কথা আছিলে। তেওঁলোকে আগৰ কথাবিলাক মানি চলিছে। তেওঁ যুৱক এজন, সেইজন যুৱকে এই নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ত থকা যিটো আমাৰ কথা টিণ্ডেল ইফেক্ট, 1860 চনতে 1860 জন টিণ্ডলে এই বস্তুটো আৱিষ্কাৰ কৰিছিলে। পানী আমি জানো যে পানী হৈছে সমসত্ব মিশ্ৰণ। পানীৰ কণিকাবিলাক আমি খালী চকুৰে দেখা পোৱা নাযাওঁ। নৱম শ্ৰেণীতে দিয়া দ্ৰৱণ, প্ৰলম্বন আৰু কলদীয় কণিকা। আচ্ছা, আমাৰ যেতিয়া গাখীৰ কি? গাখীৰ হৈছে অসমসত্ব মিশ্ৰণ, কিন্তু অসমসত্ব মিশ্ৰণ যদিও ইয়াৰ কণিকাবিলাক খালী চকুৰে দেখা পোৱা নাযায় কাৰণে অসমসত্ব মিশ্ৰণ বুলি কোৱা হয়। কিন্তু তাৰ মাজে আমি যেতিয়া পোহৰ ৰশ্মি পাৰ কৰি দিম গাখীৰৰ মাজেৰে, ই টিউবলাইটৰ নিচিনা উজ্জ্বল হৈ যায়। অৰ্থাৎ খালী চকুৰে দেখা নোপোৱা কণিকাবিলাকে পোহৰ ৰশ্মি স্কেটাৰ্ড কৰে, বিচ্ছুৰিত কৰাৰ ফলত কেৱল ই টিউবলাইটৰ নিচিনা জিলিকি যায়। এইটো এটা এক্সপেৰিমেণ্ট মই মোৰ ইউটিউবত আগতে দি থোৱা আছে। লাল চাহৰ মাজেদি বা পানীৰ মাজেদি সেই পোহৰ ৰশ্মি বিচ্ছুৰণ কৰিব নোৱাৰাৰ কাৰণে কি হ'ল, সি পোহৰটো পাৰ হৈ গুচি যায়। গতিকে তাৰ ৱে অফ লাইট ৰাস্তাই পোহৰ যোৱা ৰাস্তাটো আমি দেখা পোৱা নাযায়। ঠিক সেইদৰে এতিয়া এই পানীখিনিত যেতিয়া আমি হালধি গুড়ি দি দিলোঁ, হালধিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবিলাকে এই যি পোহৰ মই দি থোৱা আছিলে সেই পোহৰৰ বাটটো দেখুৱাই দিয়ে। এইকাৰণে দেখুৱাই দিয়ে কাৰণ পোহৰৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবিলাকে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰে বা স্কেটাৰ কৰে, যাৰ কাৰণে আমি সুন্দৰ এটা পৰিঘটনা ফেনমেনা এটা দেখা পোৱা যায়। আৰু সেইটো ফেনমেনা কৰিয়ে আমি সকলোৱে এটা উপভোগ কৰি আছো ফেচবুকত বা বিভিন্ন ক্ষেত্ৰত। হয়, উপভোগৰ বস্তু এটা। ইয়াতে যদি আমাৰ হালধিখিনিতে যদি আমি চাবোন দি দিওঁ, চাবোন দি দিলে ই ৰঙা হৈ যাব। তাৰে ওপৰত যদি আমি আকৌ নেমু পানী কেইটামান নেমু পানী কেইটা চেপি দিওঁ, সি আকৌ হালধীয়া হৈ যাব। অৰ্থাৎ যে আমাৰ টাৰ্মাৰিক বা হালধি যে এটা আমাৰ প্ৰাকৃতিক সূচক হয়, অম্ল আৰু ক্ষাৰকৰ এচিড বেছৰ এটা যে নেচাৰেল ইণ্ডিকেটৰ হয়, সেইটো আমি ধুনীয়াকৈ পৰীক্ষা কৰিব পাৰোঁ। এইবিলাক 7, 8, 9ত কৰি থকা সৰু সৰু পৰীক্ষা। কিন্তু এখেতসকলে কি কৰিছে? এখেতসকলে এই সাধাৰণ পৰীক্ষাটোৱে সকলোৱে এটা উপভোগ কৰি আছে। উপভোগ কৰি থকা বস্তু এটা যিটোৰ ব্যাখ্যা 1860 চনতে দিছিলে জন টিণ্ডেল প্ৰভাৱ বুলি কৈ, সেই প্ৰভাৱটোকে আকৌ কৈছে কি তন্ত্ৰ মন্ত্ৰ যাদু মিন্ত্ৰ কৰিলে আত্মা আহিব, কোনোবা পৰিয়ালৰ মানুহ মৰিব, বেয়া ঘটনা ঘটিব, আমুক ঘটনা ঘটিব। এইবিলাক একোটা জধা মূৰ্খৰ নিচিনাকৈ বা এইবিলাক শব্দবিলাক ব্যৱহাৰ কৰি পেলাই সমাজক এটা বিভ্ৰান্তি কৰিব বিচাৰিছে। গতিকে এটাই অনুৰোধ থাকিলে এই ভিডিঅ'টো এইকাৰণে তোমালোকে এইবিলাক খেলা। আমাৰ গোটেই প্ৰকৃতিতে আছে বিজ্ঞান আৰু গণিত। প্ৰকৃতিৰ পৰাই বিজ্ঞান আৰু গণিতসমূহৰ জ্ঞান অৰ্জন কৰিয়ে মানুহে সূত্ৰসমূহ আৱিষ্কাৰ কৰিছে। আৰু সেই সূত্ৰসমূহৰ পৰা A+B² হওক, বইলছ ল হওক, চাৰ্লছ ল হওক, আৰ্কিমিডিছৰ সূত্ৰ, সকলোবিলাক তাৰ পৰাই প্ৰকৃতিৰ পৰাই পাইছে। কোনো বিভিন্ন ধৰণে এটা আৱিষ্কাৰ কৰা বা বেলেগ বস্তু নহয়। গতিকে প্ৰকৃতিৰ মাজতে বিজ্ঞান আছে, তাৰ মাজতে এই খেলতে মাজতে টিণ্ডেল ইফেক্ট সোমাই আছে, এচিড বেছৰ কথা সোমাই আছে। গতিকে সেইবিলাক আমি পিছত এইবিলাক অধ্যয়ন কৰি আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰি শৃংখলাবদ্ধভাৱে লিপিবদ্ধ কৰিছোঁ। কিন্তু ইয়াকে অলৌকিকতা কৰি
তেওঁলোকে কোৱা মতে হালধি দিয়াৰ লগে লগে আত্মাবিলাক ঘূৰি ফুৰিব লাগিছিলে মোৰ চাৰিওফালে মই মন্ত্ৰ মাতো বা নামাতো এই অবাস্তৱ কথাটো কৰাটো এটা আচলতে মূৰ্খামি হয় আৰু সেইবাবে এই যে ভিডিঅ'টো ৰেকৰ্ডিং কৰিছে যিগৰাকী ছোৱালীয়ে কৰিছে ছোৱালীগৰাকীৰ বয়স হৈছে 7 বছৰ তেখেতসকলেও জানিব পাৰিব আৰু মোৰ অসমৰ সকলোকে দিছে অসমীয়া মাধ্যমত এইটো কৰিছোঁ এইকাৰণে যাতে হিন্দী বা ইংৰাজী মাধ্যমত এইবিলাকৰ প্ৰচাৰ প্ৰসাৰ হৈ আছে কিন্তু অসমীয়া মাধ্যমতো জানক যে এইবিলাক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাহিৰে অন্য একো নহয় আহকচোন আমি নিজকে সচেতন কৰি থওঁ ভাৰতীয় সংবিধানৰ 51 নম্বৰ ক অনুচ্ছেদত দিয়া আছে ভাৰতীয় মানুহৰ মৌলিক অধিকাৰৰ ভিতৰত বিজ্ঞান মানসিকতা গঢ়ি তোলাটো এটা অধিকাৰ আৰু সেই অধিকাৰ খৰ্ব কৰা অধিকাৰ নাই গতিকে আমি সুস্থভাৱে নিজকে বিজ্ঞান মানসিকতা কৰি আগবঢ়াই আনো খেলি থাকা তোমালোকে প্ৰকৃতিখনেই বিজ্ঞান আৰু গণিত তাত খেলি থাকা তাত কোনো ধৰণৰ ভূত পেট পিশাচ এইবিলাক কথা নাই ধন্যবাদ